দাদা আপুনি যে এইডোখৰ চাফা কৰি আছে অটো ৰাইজে এইডোখৰত অহা যোৱা কৰি আছে আপুনি যে এইডোখৰ চাফ কৰি আছে তাৰ উদ্দেশ্যটো জনাব নেকি গছ নহ'লে মানে আমাৰ পৃথিৱীৰ মানে জীৱকুল জীয়াই নাথাকে গছ আমাক অতিকে প্ৰয়োজনীয় হয় হয় আৰু এই গছে আমাক মানে অক্সিজেন দিয়ে আৰু এই হাবুং অঞ্চলত প্ৰায় ডাঙৰ ডাঙৰ গছ কমি গৈছে তাৰ পদক্ষেপ লৈ মানে মোৰ সন্তান শ্ৰী জিতু খনিকৰে এই গছৰ পুলিটো শিলিখা গছৰ পুলি এটা ৰুইছিলে শিলিখা গছ ন দাদা হয় এইটো শিলিখা গছৰ পুলি আৰু মই এই হাবুঙলৈ যেতিয়া আহোঁ তেতিয়া এই গছ পুলিটো মানে অলপ চাফা কৰি থৈ যাওঁ আকৌ এইটোৱে নহয় আমাৰ ভৱিষ্যতলৈ মোৰ পুত্ৰ হওক বা মোৰে হওক এই গছপুলি এনেকুৱা ধৰণৰ গছপুলি আৰু ৰোৱা পৰিকল্পনা আছে আমি মানে এই হাবুং অঞ্চলটো আমি গছপুলিয়ে আৰু অকল শিলিখা পুলিয়ে নহয় যিকোনো ধৰণৰ গছপুলি আমি সেউজীয়া কৰিব বিচাৰোঁ কাৰণ গছ নহ'লে জীৱ নাথাকে আৰু গছৰ অবিহনে একো প্ৰকৃতি মানে ধ্বংস হৈ যাব বুলি মই ভাবোঁ হয় হয় ঠিক আছে দাদা আপুনি নিজৰ কামত ব্যস্ত থাকক ময়ো এইফালে আপোনাক দেখিলোঁ হঠাৎ হয় মানে আৰু এটা কথা ইয়ালৈ বিভিন্ন ধৰণৰ ভক্তপ্ৰাণ ৰাইজ আহে আৰু আহিবই বিশেষকৈ এইটো আমাৰ ঐতিহাসিক অঞ্চল বুৰঞ্জী পাতত উপলব্ধ এই হাবুং অঞ্চলটো হয় এয়াই হাবুঙৰ দৃশ্য তেওঁ ইয়াতে গছপুলি ৰোপণ কৰিছেহি হয় দাদা আৰু মই মানে এইটো এই ভিডিঅ'টোৰ যোগে এইটো অনুৰোধ কৰিব বিচাৰোঁ ইয়ালৈ যিমান ভক্তপ্ৰাণ ৰাইজ আহে তেওঁলোকে যদি প্ৰতিদিনে একোটাকৈ গছপুলি ৰুৱে হয়তো আমাৰ এই হাবুং অঞ্চলটো বালিময় জেগাটো মানে এদিন সেউজীয়া পৰিৱেশ এটা সৃষ্টি হ'ব বুলি মই ভাবোঁ হয় দাদা নিশ্চয় নিশ্চয় আৰু এনেকুৱা ধৰণৰ পদক্ষেপ লওক আৰু সমূহ ভক্তপ্ৰাণ ৰাইজক মানে মই শ্ৰদ্ধাৰে প্ৰণাম জনাওঁ তেওঁলোকে এই হাবুং দৰ্শন কৰিবলৈ আহোঁতে এটি গছপুলি লৈ আহক আৰু আমাৰ ইয়াত 200 বিঘা মাটি আছে 200 বিঘা নে 200 পুৰা মই সঠিককৈ নাজানো কিন্তু আমি 200 বুলি জানো কিবা 200 বিঘাও হ'ব পাৰে পুৱাও হ'ব পাৰে কিন্তু এই অঞ্চলটো আমি সেউজীয়া কৰি তোলো আহক হয় হয় মই সেইটোকে মানে ভক্তপ্ৰাণ ৰাইজক অনুৰোধ কৰিছোঁ হয় দাদা নিশ্চয় হ'ব দিয়ক আজিলৈ নহ'লে আপুনি লাগি থাকক হয় ঠিক আছে